নমস্কাৰ সন্মানীয় সাংবাদিক বন্ধুসকল আজি এই সংবাদ মেলত আমাৰ সৈতে উপস্থিত আছে সুভাষ দত্ত ডাঙৰীয়া আপোনালোক সকলোৱে জানে যোৱাকালি বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে নৱেম্বৰৰ বাবে বাজেট উত্থাপন কৰিছে বাজেট সাধাৰণ মানুহৰ কাৰণে বছৰটোৰ আয় ব্যয়ৰ খতিয়া কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে বাজেট ভিজন ডকুমেণ্ট অৰ্থাৎ আমি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যি প্ৰতিশ্ৰুতি জনতা জনাৰ্দনক দিওঁ সেই প্ৰতিশ্ৰুতিৰ উত্তৰণৰ আধাৰ আমাৰ বাবে বাজেট আৰু সেইকাৰণে বাজেট আমাৰ বাবে এখন সাধাৰণ কাগজেই নহয় বাজেট আমাৰ বাবে ভিজন ডকুমেণ্ট এইবাৰ বাজেটত সৰ্বমুঠ ব্যয় অৰ্থাৎ খৰচ নিৰ্ধাৰণ কৰিছে 53,47,315 crores আমি যদি বাজেটৰ 2014-15 সেই সময়লৈকে চাওঁ সেই সময়ত বাজেটৰ পৰিসৰ কেৱল মাত্ৰ 16,000 crore আছে 2009ৰ পৰা 14লৈকে যদি আমি চাওঁ উত্তৰ পূব আৰু অসমত বাজেটৰ বাবে ধন ধাৰ্য কৰিছিল মাত্ৰ 2,122 কোটি টকা আৰু এই যোৱাকালি যে বাজেট উত্থাপন হ'ল অসম তথা উত্তৰ পূবৰ কাৰণে নিৰ্ধাৰণ কৰিছে 1,08,335 কোটি টকা দেখিছোঁ আমি সংবাদ মেল পাতি ৰিপুণ বৰাই বিভিন্ন ধৰণৰ কথা কৈছে বহুত সংখ্যাৰ উদ্ধৃতি দিছে সংখ্যাবিলাকৰ সম্ভৱ বয়সৰ কাৰণে সংখ্যাবিলাকৰ বেছি তালমেল নোহোৱা যেন আমাৰ লাগিছে যিয়ে নহওক তেখেতে কৈছিলে যে আমাৰ বাজেট ঘাটি অৰ্থাৎ ঋণ বেছি হৈছে ৰিপুণ বৰা ডাঙৰীয়ালৈকে আমাৰ এটা প্ৰশ্ন আপোনালোকৰ যোগেদি 2014 আৰু 15 চনত প্ৰতি 100 টকাৰ 4 টকা 80 পইচা ধাৰ ল'ব লাগিছিল বাজেট ঘাটি আছিল ফিস্কেল ডেফিচিট বুলি যাক কওঁ তাৰ যদি সংখ্যাটো ধৰে সংখ্যাটো 5,31,177 কোটি টকা সেই ৰিপুণ বৰা ডাঙৰীয়াই কৈছে যে এইবাৰ বাজেট ঘাটি 16 লাখলৈকে বৃদ্ধি পাইছে প্ৰায় 17 লাখ বুলি কৈছে এতিয়া তেখেতৰ এটা প্ৰশ্ন যে তেখেতে যি 2014-15 সময়ত যেতিয়া বিজেপি নেতৃত্বাধীন চৰকাৰখন অহাৰ আগত মই 13-14 কথা কৈ আছোঁ 13-14 5,31,177 কোটি টকা বাজেট ঘাটি আছিল যাৰ পাৰ্চেণ্টেজ শতাংশ হিচাপত হিচাপ কৰিলে 4.8% আৰু এইবাৰ যদি শতাংশ হিচাপত হিচাপ কৰোঁ তেতিয়াহ'লে 4.3% তাৰ মানে 16,95,000 কোটি টকা গতিকে কেতিয়াবা পাৰ্চেণ্টেজৰ সম্ভৱ গণ্ডগোল হৈছে বহুত দিন মেথছৰ অংক কৰা নাই সেইকাৰণে এনেকুৱা হৈছে যেন অনুভৱ হৈছে যিয়ে নহওক দ্বিতীয়তে এখন ৰাজ্যৰ উন্নয়ন ক'ত নিৰ্ভৰ কৰে আন্তঃগাঁথনি উন্নয়নৰ ওপৰত মোৰ এতিয়াও মনত আছে জন কেনেডিয়ে কৈছিল আমেৰিকাৰ ভূতপূৰ্ব ৰাষ্ট্ৰপতি American roads are good. America is rich. That's why American roads are not good. American roads are good. That's why America is rich. অৰ্থাৎ আমেৰিকাৰ ৰাস্তা ঘাট ভাল কাৰণে আমেৰিকা ধনী এতিয়া ৰাস্তা ঘাট ভাল কৰিব লাগিলে আন্তঃগাঁথনি উন্নয়ন কৰিব লাগিলে তাত আবণ্টন দিব লাগিব 2014-15ত আন্তঃগাঁথনি উন্নয়নৰ কাৰণে আবণ্টন দিছিল মাত্ৰ 2,000 কোটি টকা কংগ্ৰেছৰ শেষৰটো চৰকাৰৰ সময়ত 13-14 যেতিয়া লাষ্ট বাজেট উত্থাপন কৰিছিল আমাৰ 16-14-15 পৰা আমাৰ আহিছে কিন্তু এইবাৰ 13-14 2,000 কোটি টকাৰ পৰিৱৰ্তে এইবাৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে 12,200 কোটি টকাৰ আবণ্টন দিছে ক'ত 2,000 কোটি টকা ক'ত 12,000 কোটি টকা এতিয়া তেখেতে কৈ আছে এই বাজেটখনত একো নাই বুলি তেখেতে বাৰে এটা কথা ক'ব বিচাৰে যে সাধাৰণ মানুহৰ কাৰণে একো নাই এই বাজেটখনত সাধাৰণ মানুহৰ কাৰণে অসমৰ প্ৰেক্ষাপটতো যদি কওঁ আমি যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এপইণ্টমেণ্ট দিছে সেই 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এজন কৰ্মচাৰীও এটকাও কৰ দিব নালাগে তাতকৈ কি লাগে যোৱাবাৰ বাজেটত 12 লাখ টকালৈকে কৰ ৰেহাই ঘোষণা কৰিছে গতিকে কিছুমান কথা ক'ব লাগে কাৰণে কোৱাতকৈ মোৰ ৰিপুণ বৰা ডাঙৰীয়ালৈকে অনুৰোধ বয়স হৈছে সন্মান কৰোঁ দুষ্ট হয়
বহুত দল বাগৰিলেও স্মৃতি ইমান সোনকালে পাহৰিব নালাগে, সংখ্যাক বিকৃতভাৱে উপস্থাপন কৰিব নালাগে। প্ৰশ্ন এটা হয়, এই বাজেটখনৰ তেখেতে কৈছিল সাধাৰণ মানুহৰ কাৰণে একো নাই। আপোনালোকে গুৱাহাটী মহানগৰীকে ধৰি যিবিলাক চহৰ আছে, সেই চহৰৰ মানুহ এজনৰ কাৰণে কিমান উপকৃত হ'ব চাবচোন। যদি তেখেতে আগতে ঘৰ ভৰা মাহটোত 20,000 টকাতকৈ ওপৰত পায়, তাৰমানে বছৰি যদি 2,40,000তকৈ বেছি ঘৰ ভৰা পায়, তেতিয়াহ'লে 10% কৰ দিব লাগিছিল। এই বাজেটৰ জৰিয়তে কৰিছে কি, এতিয়া 6 লাখলৈকে বৃদ্ধি কৰিছে। অৰ্থাৎ এজন মানুহে গুৱাহাটীকে ধৰি মেজৰ চহৰবিলাকত যে ঘৰ ভাড়া দিয়ে, তেখেতে ঘৰ ভাড়া মাহত যদি 50,000 টকা পায়, তেওঁ এটকাও টেক্স দিব নালাগে, কৰ দিব নালাগে, যিটো আগতে আছিল মাত্ৰ 20,000 টকা। এতিয়া বাজেটে কি দিছে তেখেতেহে গম পাব। বাজেটে কি দিছে বুলি সোধে, যিটো সমালোচনা কৰে ৰিপুণ বৰা ডাঙৰীয়াই, তেখেতক আপোনালোকে লগ পালে সুধিব যে আগতে আমাৰ যিকোনো এজন ছাত্ৰ ছাত্ৰী যদি বাহিৰত পঢ়িব যায় বা মেডিকেল সংক্ৰান্তীয় কাৰণত যদি বাহিৰলৈকে যাবলগীয়া হয়, তেতিয়াহ'লে আগতে 10% কংগ্ৰেছৰ পিৰিয়ডকে ধৰি সেই সময়ত যিমান দিব তাৰে 10% কৰ দিব লাগিছিল, আৰু সেইটো সম্পূৰ্ণৰূপে উঠাই দিছে, যাক আমি কওঁ লিবাৰেজ ৰিমিটেন্স টেক্স। অৰ্থাৎ বাহিৰলৈকে গ'লে আমি দিব লাগিছিল। আমাৰ এগৰাকী নাগৰিক যিয়ে অৱসৰ গ্ৰহণ কৰিছে, এই বাজেটে কি দিছে? এই বাজেটে ৰিপুণ বৰা ডাঙৰীয়াও বয়স হৈছে, তেখেতে চাগৈ ছিনিয়ৰ চিটিজেনত কিছুদিন পিছত পৰিব, তেখেতেও এই লাভটো পাব বা তেখেতৰ পৰিয়ালেও পাব। ছিনিয়ৰ চিটিজেনৰ কাৰণে এইখন বাজেটত আগতে যদি তেওঁৰ কষ্ট উপাৰ্জিত ধন সেই নাগৰিকগৰাকীয়ে 60 বছৰৰ উৰ্ধৰ নাগৰিকগৰাকীয়ে বেংকত জমা ৰাখে, তেতিয়াহ'লে 50,000 টকাতকৈ যদি ওপৰত তেখেতে হৈ FD কৰিব পাৰে, মিউচুৱেল ফাণ্ড কৰিব পাৰে, ফিক্সড ডিপজিট কৰিব পাৰে বা বেংকত ৰাখিব পাৰে, যাৰ পৰা ইণ্টাৰেষ্ট পায়, সেনেকৈ ৰাখিলে 10% চৰকাৰক টেক্স দিব লাগিছিল। আজি সেইটো আমি কৰিলোঁ কি, এতিয়া 1 লাখলৈকে বৃদ্ধি কৰা হ'ল। গতিকে সেইগৰাকী জ্যেষ্ঠ নাগৰিকে গম পাব এইখন বাজেটত কি আছে। সকলোৱে কয়, আমি সদায় কথা আলোচনা কৰোঁ যে অসমে কি পালে। অসমে প্ৰথম আমি ৰিপুণ বৰা ডাঙৰীয়াৰ সৈতে কংগ্ৰেছলৈকে যে এই নাই বুলি যে প্ৰশ্ন কৰি থাকে, 12,500 কোটি টকা আন্তঃগাঁথনি ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে অকল অসম আৰু উত্তৰ পূবক দিছে। এগৰাকী প্ৰধানমন্ত্ৰী আমি ইয়াৰ পৰা পঠাইছিলোঁ নহয়, মনমোহন সিং ডাঙৰীয়া 8 বাৰ আহিছিল অসমলৈকে, 2 বাৰ, তাৰে ভিতৰত 8 বাৰৰ 3 বাৰ ভোট দিব আহিছিল, এবাৰ ভোট দিবও নাহিল। তেখেতে অহাৰ পৰা আমাক যে কৈ থাকে প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিলে কি হ'ব, একো নিদিলে, কি দিছে জানে? এই প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাৰ কাৰণে ৰেলৰ যে আন্তঃগাঁথনি কয়, এই ৰেলৰ আন্তঃগাঁথনিত 2009 আৰু 14 চনলৈকে 2009 এই ৰিপুণ বৰা ডাঙৰীয়াহঁতৰ কাৰ্যকালত, শেষৰটো কাৰ্যকালত 2,088 কোটি টকা উত্তৰ পূব আৰু অসমলৈকে দিছে। আৰু এইবাৰ বাজেটত 1 বছৰীয়া বাজেটখন এবছৰত, এইবাৰ বাজেটত 8,200 কোটি টকা দিছে। ক'ত 5 বছৰত 2,088 কোটি টকা আৰু ক'ত এবছৰত 8,200 কোটি টকা। আমি গোটেই উত্তৰ পূব আৰু অসম আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা, গতিকে আমি সীমান্তৰ যিবিলাক অঞ্চল সেই ডেভেলপৰ কাৰণে, ৰাস্তা ঘাট ডেভেলপৰ কাৰণে 4,500 কোটি টকা দিছে। আমাৰ চাহ উদ্যোগ 200 বছৰীয়া গৌৰৱময় ইতিহাস আছে। এই চাহ উদ্যোগত অসমৰ 10% আমাৰ যি অৰ্থনীতি তাত অৰিহণা যোগাই আছে। প্ৰায় 15 পৰা 20% কৰ্মচাৰী জড়িত হৈ আছে। এই গৌৰৱ উজ্জ্বল 200 বছৰীয়া চাহ উদ্যোগলৈকে 1,000 কোটি টকা এইবাৰ বাজেটত আবণ্টন দিছে। গতিকে বাজেটৰ প্ৰত্যেকবাৰ বাজেটতে অসমে আমি কিমান পালোঁ কিমান নাপালোঁ যেতিয়া হিচাপ কৰোঁ, এইবাৰ অসমৰ বাজেটৰ ক্ষেত্ৰতে যদি আমি চাওঁ, ৰেলৱে বাজেট যেনেকৈ মই ক'লোঁ 8,200 কোটি টকা আমি আবণ্টন দিছে, ঠিক তেনেকৈ নতুনকৈ এইমছ আহিছে। IIMৰ কথা আপোনালোকে গম পায় সকলোৱে যে আগতে শ্বিলঙত IIM আছিল, এতিয়া অসমত IIM প্ৰতিষ্ঠা কৰাৰ কাৰণে ধনৰ আবণ্টন দিয়া হৈছে। প্ৰতিখন জিলাতে যাতে মহিলা সবলীকৰণৰ কাৰণে ছোৱালীবিলাক সুৰক্ষিত হয়, হোষ্টেল বনোৱাৰ কাৰণে প্ৰায় 1,000 কোটি টকাৰ 8 কোটি টকাৰ আবণ্টন দিছে। 1,000 নহয়, 8 কোটি টকা। গতিকে এনেধৰণে বিভিন্ন অকল সমস্যাৰ কথাই ক'লেই নহয়,
ৰিপুণ বৰা ডাঙৰীয়াইতো সদায় সমস্যাই দেখে। গতিকে তেখেতৰ কাৰণে মোৰ এটাই বাণী, যত দৃষ্টি তত সৃষ্টি বেদত কৈছিল। তেখেতৰ যেতিয়ালৈকে চিন্তাধাৰাৰ পৰিৱৰ্তন নহয় তেতিয়ালৈকে তেখেতে অসমখনক কেতিয়াও ভাল বুলি নাভাবিব। গতিকে তেখেতৰ প্ৰতি ভগৱানে সুমতি দিয়ক। বেদৰ আশাৰ বাণীয়ে কম, যত দৃষ্টি তত সৃষ্টি। ৰিপুণ বৰা ডাঙৰীয়া, আপুনি অসমখন বা পৃথিৱীখন যেনেকুৱা বুলি ভাবে তেনেকুৱা নহয়। 2047 চনত এইখন ভাৰতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অৰ্থনৈতিক ৰাষ্ট্ৰৰূপে পৰিগণিত হ'ব। আৰু আমি বিশ্বাসী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰৰ নেতৃত্বত অসমে ভাৰতৰ 5খন সৰ্ববৃহৎ ৰাজ্যৰ ক্ষেত্ৰত প্ৰতিষ্ঠিত হ'ব। গতিকে টেক্সৰ তেখেতে এটা কথা যোৱাকালি প্ৰেছ মিটত উল্লেখ কৰিছোঁ। তেখেতে কৈছিলে যে ইনকাম টেক্সত বেছি হেঁচা দিছে, ইনকাম টেক্সৰ বৃদ্ধি কৰিছে পৰিসীমাটো। তেখেতে পাহৰিয়ে গ'ল যে 25 লাখ 12 লাখলৈকে টেক্সে দিব নালাগে। গতিকে এনে নজনা নুশুনাকৈ নপঢ়াকৈ কোনোবাই কেইটামান পইণ্ট প্ৰিণ্ট কৰি হাতত দি দিয়ে আৰু সেইকাৰণে পাতকেইটা আপোনালোকে যে প্ৰেছ মিটত গৈছিলে চাবচোন, পাতখন লুটিয়াই 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 কিবা কৈ থাকে। আপোনালোকে কেতিয়াবা প্ৰশ্ন সুধিবচোন যে পাতখন নোচোৱাকৈ আপুনি কিবা এটা কওকচোন, আপোনাৰ মুখত অৰ্থনীতিৰ কথা নাই নেকি? আপুনি অসমখন দেখা নাই নেকি? ডোনাৰৰ পৰা আদি কৰি 950 গুণ বৃদ্ধি কৰিছে। নৰ্থ ইষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে ধন, অতিৰিক্ত ধনৰ আৱৰ্তন দিছে। কেতিয়াবা কংগ্ৰেছে দেখা পাইছিল নে যে প্ৰত্যেকটো মন্ত্ৰালয়ৰ পৰা, কংগ্ৰেছৰ দিনততো হোৱা নাছিল, 10 বছৰ আমাৰ সাংসদগৰাকী প্ৰধানমন্ত্ৰী আছিল, আমি সাংসদ ৰূপে পঠাইছিলোঁ। তেখেতে এনেকুৱা প্ৰপ'জেল কিয় নানিলে যে প্ৰতিটো বিভাগৰ পৰা 10% কাটি নি পেলাই অসমৰ কাৰণে আৱণ্টন দিব? এই চৰকাৰৰ দিনত দিছে। মাননীয় মোদী নেতৃত্বাধীন চৰকাৰৰ সময়ত প্ৰতিটো বিভাগৰ পৰা 10% কাটি নি দিছে, যাৰ কাৰণে এইবাৰ টোটেল এলোকেশ্যনৰ মেজৰ অংশ আমি তাৰ পৰা পাম প্ৰায়। সেইকাৰণে মই কৈছিলোঁ অসমত বাজেট এলোকেশ্যন বুলি যেতিয়া কওঁ, বাজেট এলোকেশ্যনৰ সময়ত আপোনালোকে যদি চাই অসমখনত যিমান দিছিল 2088 কোটি টকা দিছিল, কংগ্ৰেছৰ পিৰিয়ডত যিটো লাষ্ট 5 বছৰীয়া কাৰ্যকাল আছে আৰু যোৱা বছৰ 10,000 কোটি টকা এটা বৰ্ষত দিছে বিভিন্ন স্কিমৰ জৰিয়তে। এইবাৰ এতিয়ালৈকে হিচাপ কৰি উলিওৱা হোৱা নাই, মই চিয়'ৰ 11,000 পৰা 12,000 কোটি টকা এইবাৰ অসমলৈকে আৱণ্টন হ'ব। গতিকে আমি ক্ষেত্ৰভিত্তিক আৱণ্টন নিদি তেখেতসকলৰ নিচিনাই য'ত নিৰ্বাচন থাকে তাতে ৰেল, তাতেই জাহাজ, তাতেই ধনৰ আৱণ্টন নিদি সৰ্বাংগীন বিকাশৰ কাৰণে এইখন বাজেটে সমাজৰ সকলো ক্ষেত্ৰতে সকলো শ্ৰেণীকে চুই গৈছে, উচ্চ নিজ ধনী দুখীয়া সকলোকে চুই গৈছে। আৰু সেইকাৰণে মই ক'ম এইখন এখন জনমুখী বাজেট, ভাৰতৰ প্ৰেক্ষাপটৰ এইখন জনমুখী বাজেট। অসমৰ প্ৰেক্ষাপটতো যিহেতু আমি ধন বেছিকৈ লাভ কৰিছোঁ, আমিও মোদী ডাঙৰীয়াক ধন্যবাদ দিছোঁ, মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। এইখন এখন জনমুখী বাজেট। গতিকে সুমতি দিয়ক, ভালদৰে পঢ়ক, সংখ্যা তথ্য ভুলকৈ উপস্থাপন নকৰক। তাৰ কাৰণে ভগৱানে ৰিপুণ বৰা আৰু কংগ্ৰেছকো অলপ সুমতি দিয়ক। মোৰ লগত সুভাষ দত্ত ডাঙৰীয়া আছে, তেখেতে কিছু এই বিষয়ত বক্তব্য ৰাখিব। মই অনুৰোধ কৰিছোঁ সুভাষ দত্ত ডাঙৰীয়াক। সাংবাদিক বন্ধুসকল, ইতিমধ্যে আমাৰ মাননীয় মুখপাত্ৰ বিশিষ্ট অৰ্থনীতিবিদ ডক্টৰ দেৱজিৎ মহন্ত ডাঙৰীয়াই বাজেট সম্পৰ্কে আপোনালোকৰ সন্মুখত অতি স্পষ্টভাৱে কেইটামান বিষয় দাঙি ধৰিছে। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰৰ বিগত 12টা বছৰত আপোনালোকে প্ৰত্যেকখন বাজেটেই লক্ষ্য কৰিছে আৰু প্ৰত্যেকবাৰেই দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ যিয়ে বিত্তমন্ত্ৰী আছে, একেৰাহে নৱমবাৰৰ বাবে আমাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী এইবাৰ বাজেট উত্থাপন কৰিছে। বিশেষভাৱে আমাৰ ভাৰতবৰ্ষক বিশ্বৰ ভিতৰত এক অদ্বিতীয় শক্তি হিচাপে, এক শক্তিশালী অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ কাৰণে যিটো প্ৰয়াস,
সেই প্ৰয়াসৰ অংশ হিচাপে আমাৰ এইবাৰ বাজেটতো আমি লক্ষ্য কৰিছোঁ যে যি 2047 চনৰ যিখন বিকশিত ভাৰতৰ যিটো ৰূপৰেখা তাক লক্ষ্য ৰাখি এইবাৰ বাজেটত বহুখিনি বিষয় আমি ইয়াত প্ৰতিফলিত হোৱা দেখিবলৈ পাইছোঁ। আমি দেশৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানীক আমি ধন্যবাদ জনাইছোঁ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, কাৰণ ভাৰতবৰ্ষক আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটোত যথেষ্টখিনি সংস্কাৰ সাধন কৰি এক সুশৃংখলিত এটা বিত্তীয় ব্যৱস্থা আমাৰ ৰাষ্ট্ৰত তেখেতসকলে অব্যাহত ৰাখিবৰ কাৰণে সক্ষম হৈছে। আৰু যিখিনি সংস্কাৰ যোৱা সময়খিনিত দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত হৈছে, এই সংস্কাৰে আমাৰ দেশখনক, আমাৰ ৰাষ্ট্ৰক বহু দূৰ আগুৱাই যোৱাত সহায় কৰিছে। কংগ্ৰেছৰ কথা আমাৰ মহন্তদাই ক'লে। স্বাভাৱিকতে কংগ্ৰেছে সমালোচনা কৰিব লগাৰ কাৰণে সমালোচনা কৰিব, কিন্তু সমালোচনা কৰাৰ তেওঁৰ যিটো সুৰ, মহন্তদা আপুনি কোৱা নিচিনাকে আমাৰ গুৰুজনে এটা কথা লিখি থৈছে, আপুনি বয়স হইলে বুদ্ধি হইব ভাল। কিন্তু আজি কংগ্ৰেছৰ নেতাজনৰ যিটো বুদ্ধি বৃত্তি, তেখেতৰ যিটো দেখিলোঁ আমি, তেখেতৰ যিখিনি কথা বতৰা, এই কথা বতৰাখিনিতো সাংঘাতিকভাৱে তেখেতসকলৰ হতাশাৰ সুৰটো স্পষ্ট হৈছে। তেখেতসকলে সমালোচনা কৰিছে, কিন্তু সমালোচনা কৰিবলৈ যাওঁতে সঁচা কথাখিনিকৈ সমালোচনা কৰক, আমাৰ ক'বলগীয়া একো নাই। আলোচনা সমালোচনা এইবিলাক হৈছে গণতন্ত্ৰৰ অলংকাৰ। আমি সমালোচনাক আমি আদৰণি জনাওঁ, কিন্তু সমালোচনা কৰিবলৈ যাওঁতে সঁচা কথাখিনি ক'ব লাগে। কিন্তু তেখেতৰ গোটেইখিনি বক্তব্য যিখিনি আমি দেখিলোঁ, এইখিনি সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণীত আৰু ৰাইজক বিভ্ৰান্ত কৰাৰ কাৰণে তেখেতসকলে এই সময়ত কৰা এটা অপপ্ৰচাৰৰ অংশ। ৰিপুণ বৰা ডাঙৰীয়াই দেশৰ অৰ্থনীতিক সমালোচনা কৰিছে। তেখেতসকলৰ দিনত প্ৰধানমন্ত্ৰী আছিল অৰ্থনীতিবিদ ডক্টৰ মনমোহন সিং ডাঙৰীয়া। মনমোহন সিং ডাঙৰীয়াৰ যেতিয়া আমাৰ দেশৰ প্ৰধানমন্ত্ৰী আছিল, সেই সময়ত আমাৰ বাজেটৰ ফিগাৰটো মহন্তদাই ক'লে, মই পুনৰাবৃত্তি নকৰোঁ, 17 লাখ কিমান কোটি টকা। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ পৰা বৰ্তমানলৈকে আমাৰ অসমত বিভিন্ন আঁচনি, বিভিন্ন প্ৰকল্পৰ বাবদ এতিয়ালৈকে মুকলি কৰি দিয়া ধনৰ সংখ্যাও 17 লাখ কোটি টকা প্ৰায়। আজি কংগ্ৰেছৰ নেতাসকলে এটা কথা জনা উচিত যে 2014 চনত আমাৰ দেশৰ অৰ্থনীতি আছিল বিশ্বৰ 11শ অৰ্থনীতি, 11th লাৰ্জেষ্ট ইকনমি অফ দ্য ৱৰ্ল্ড। 12 বছৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰ, এতিয়ালৈকে আমাৰ সকলো বাজেট আপোনালোকে দেখিছে, সকলো ইকনমিক চাৰ্ভে আপোনালোকে পঢ়িছে। বৰ্তমান আমাৰ দেশৰ অৰ্থনীতিটো হৈছে 4th লাৰ্জেষ্ট ইকনমি অফ দ্য ৱৰ্ল্ড। আমি আৰু 2-3 বছৰৰ পিছত আমি যদি জাৰ্মানীক পিছ পেলাব পাৰোঁ, তেতিয়াহ'লে আমি বিশ্বৰ 3য় বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হ'ম। ৰিপুণ বৰা ডাঙৰীয়া, এই খবৰবিলাক আপোনালোকে ৰাখিব লাগে যে আমি বিশ্বৰ 3য় বৃহৎ অৰ্থনীতি। ইণ্ডিয়ান ইকনমি ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি অফ দ্য ৱৰ্ল্ড। আৰু এতিয়া ৰিজাৰ্ভ বেংকৰ ডাটাই কৈ আছে যে উইদিন ইণ্ডিয়া, ভাৰতবৰ্ষৰ ভিতৰত আছাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি। তাৰ মানে আজি ভাৰতবৰ্ষৰ যিটো দ্ৰুত বিকাশ, এই বিকাশৰ সমান্তৰালভাৱে আমি অসমো আজি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছোঁ, কাৰ নেতৃত্বত? মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। গতিকে আজি দেশৰ অৰ্থনীতিৰ এই যিটো বাস্তৱ অৱস্থা, আজি বাজেটখনক তেখেতসকলে সমালোচনা কৰিছে, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে এটা কথা দৃঢ়তাৰে ক'ব বিচাৰোঁ, এয়া কেৱল আয় ব্যয়ৰ এক খ্যাতিয়ন নহয়। ইতিমধ্যে মহন্তদাই কৈছে যে আমাৰ এইখন হৈছে ভিজন, এটা ডকুমেণ্ট। 2047 চনত ভাৰতবৰ্ষ যেতিয়া স্বাধীনতাৰ 100 বছৰ সম্পূৰ্ণ হ'ব, সেই দিনটোলৈকে ভাৰতবৰ্ষ বিশ্বৰ অদ্বিতীয় এটা অৰ্থনৈতিক শক্তি হিচাপে
প্ৰতিষ্ঠা লাভ কৰিব লাগে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত শক্তিশালী অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰিব লাগে আৰু সেই লক্ষ্যৰে আজি যিমানবিলাক অৰ্থনৈতিক সংস্কাৰ অনা হৈছে আত্মনিৰ্ভৰ ভাৰতৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সংস্কাৰমূলক যিখিনি পদক্ষেপ মেক ইন ইণ্ডিয়া ষ্টাৰ্টআপ ষ্টেণ্ড আপ এই আটাইবিলাকৰ ফলশ্ৰুতিত আজি আমি আমাৰ দেশৰ অৰ্থনীতিটো শক্তিশালী ৰূপত আগবাঢ়ি গৈছে কংগ্ৰেছে সমালোচনা কৰিছে বিভিন্ন ঠাইত দেখিছোঁ তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতৃত্বই সমালোচনা কৰিছে কিন্তু তেখেতসকলেও এই কথাটো স্বীকাৰ কৰিব লাগিব যে আমাৰ যিটো বাৰ্ষিক যিটো গড় আমাৰ আয় বা বাৰ্ষিক যিটো আমাৰ ডেভেলপমেণ্ট আমাৰ যিটো বিকাশ এইটো 7% এভাৰেজ 7.2% লাষ্ট কোৱাৰ্টাৰত গতিকে আগন্তুক সময়খিনিত আমাৰ চৰকাৰখনে যি অৰ্থনৈতিক ক্ষেত্ৰখনত যি সফলতা লাভ কৰিছে মই ভাবোঁ যে তেখেতসকল হতাশগ্ৰস্ত তেখেতসকল ঈৰ্ষান্বিত সেইকাৰণে ৰাইজৰ মাজত অপপ্ৰচাৰ চলাবৰ কাৰণে বাজেটখনৰ বিৰুদ্ধে কিছুমান কথা কৈছে আজি আপোনালোকে যদি চাই শিক্ষা স্বাস্থ্যৰ পৰা আৰম্ভ কৰি ঔদ্যোগিক খণ্ড বা বিভিন্ন ধৰণৰ ছেক্টৰ ৱাইজ আমাৰ যিখিনি এলোকেশ্যন এই এলোকেশ্যনবিলাক আমাৰ যোৱা বাজেটতকৈ লাষ্ট যিটো বাজেট আছিলে এই বাজেটতকৈ আমাৰ এলোকেশ্যন বাঢ়িছে এখন বাজেটক আমি কেতিয়া আমি এখন বাস্তৱমুখী বাজেট বুলি কওঁ এই বাজেটখন বাস্তৱমুখী বাজেট কাৰণ ইয়াত আমাৰ যিটো ফিস্কেল ডেফিচিট এইটো 4.3%ত ৰখাৰ কাৰণে প্ৰস্তাৱনা অনা হৈছে আমাৰ মূলধনী ব্যয় বিগত বৰ্ষত আমাৰ নিৰ্ধাৰণ কৰা হৈছিল 11.2 লাখ কোটি টকা আৰু এইবাৰ আমাৰ 12.2 লাখ কোটি টকা অৰ্থাৎ কেপেক্স বহোৱা হৈছে আমাৰ 1 লাখ কোটি টকা গতিকে যিখন বাজেটে মুদ্ৰাস্ফীতি হ্ৰাস কৰিবৰ কাৰণে সক্ষম যিখন বাজেটে ফিস্কেল ডেফিচিট কম কৰাৰ কাৰণে যিখন বাজেট সক্ষম হৈছে য'ত কেপিটেল এক্সপেণ্ডিচাৰ বঢ়াৰ প্ৰস্তাৱ ৰখা হৈছে কেপিটেল এক্সপেণ্ডিচাৰ বাঢ়িছে তেনেকুৱা এখন বাজেটক তেওঁলোকে সমালোচনা কৰিবলৈ যাওঁতে সঁচাকৈ মহন্তদাই কোৱা নিচিনাকৈ ভালকৈ অধ্যয়ন কৰি লোৱা ভাল কংগ্ৰেছৰ নেতাসকলে ভাৰতীয় জনতা পাৰ্টীক সমালোচনা কৰাৰ আগত তেখেতসকলৰ দিনত কি হৈছিল এইখিনি চাব লাগে আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত বিকাশ ত্বৰান্বিত হৈছে আজি তাৰিখত ফৰেক্স ৰিজাৰ্ভ আমাৰ অল টাইম হাই ভাৰতবৰ্ষত যিটো বিদেশী মুদ্ৰাৰ ভাণ্ডাৰ 709.41 বিলিয়ন ডলাৰ এইটো অল টাইম হাই পূৰ্বতকৈ এবাৰ প্ৰায় 81 বিলিয়ন ডলাৰ আমাৰ ফৰেক্স ৰিজাৰ্ভ বৃদ্ধি হৈছে যিটো সময়ত ভাৰতবৰ্ষৰ অৰ্থনীতি এটা সুস্থিৰ অৱস্থা পাইছে ভাৰতবৰ্ষৰ অৰ্থনীতি আজি এটা গতি লাভ কৰিবৰ কাৰণে সক্ষম হৈছে বিশ্বৰ বিভিন্ন প্ৰান্তত আজি আমাৰ দেশৰ ওপৰত বিভিন্ন ধৰণৰ দবাব থকাৰ পাছতো হেঁচা থকাৰ পাছতো আমাৰ দেশৰ অৰ্থনৈতিক ব্যৱস্থাটো শক্তিশালী ৰূপত আজি মোদী ডাঙৰীয়াই আগবঢ়াই লৈ যাবৰ কাৰণে সক্ষম হৈছে আমি মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ অভিনন্দন জনাইছোঁ আৰু একেৰাহে নৱমবাৰৰ বাবে আজি বাজেট উত্থাপন কৰা নিৰ্মলা সীতাৰমণ ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ কংগ্ৰেছৰ নেতাসকলে এটা কথা মনত ৰখা ভাল ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ যেতিয়া আহে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে সদায় অসম তথা উত্তৰ পূৰ্বাঞ্চলক গুৰুত্ব দিয়ে আৰু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কংগ্ৰেছে আজি যি চকু পানী তুলিছে আমি ক'ব বিচাৰিছোঁ এয়া তেখেতসকলে প্ৰকৃত বাস্তৱৰ পৰা আঁতৰি গৈ ৰাইজৰ মাজত মিথ্যাচাৰ অপপ্ৰচাৰ তেওঁলোকে চলাব বিচাৰিছে 2013 চনত 2012-13 চনত মনমোহন সিং ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী আছিল সেই সময়ত 13 ফাইনেন্স কমিশ্যন আহিছিল 13 ফাইনেন্স কমিশ্যনে অসমক দিছিল মাত্ৰ 58,000 কোটি টকা কিন্তু 2014-15 বিত্তীয় বৰ্ষৰ পিছত যেতিয়া 14 ফাইনেন্স কমিশ্যন আহিল 14 ফাইনেন্স কমিশ্যনে ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ তুলনাত অসমক বহুত দিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14 ফাইনেন্স কমিশ্যনৰ যোগেদি আমাৰ অসমক দিছিল 1,55,000 কোটি টকা কংগ্ৰেছৰ নেতাসকলে সমালোচনা কৰাৰ আগত এই কথাবিলাক মনত ৰখা উচিত ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ 10 বছৰীয়া কাৰ্যকালত তেখেতসকলে আমাৰ অসমৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ আহৰণৰ বাবদ কেন্দ্ৰীয় চৰকাৰে আমাৰ অসমক দিবলগীয়া যিটো খাৰুৱা তেলৰ ৰয়েলটি বা প্ৰাকৃতিক গেছৰ যিটো ৰয়েলটি এই ৰয়েলটিটো বন্ধ কৰি থৈ দিছিল আৰু সেই সময়ত হয়তো ৰিপুণ বৰা ডাঙৰীয়া তিহাৰ জেলৰ পৰা ওলাই আহিছিল তেওঁ ৰাজ্যসভাত গৈছিল তেখেতে মনমোহন সিং ডাঙৰীয়াই ক'ব পাৰিলে যে অসমৰ আপোনালোকে খাৰুৱা তেলৰ ৰয়েলটি 7,770 কোটি টকা আপোনালোকে বন্ধ কৰি থৈছে দিব লাগে কিন্তু কোনো কংগ্ৰেছ দলৰ নেতাই কোৱা নাছিলে আমাৰ 2014-15 চনত 7,770 কোটি টকা ৰয়েলটি বন্ধ কৰি থৈ দিছিল 7,770 কোটি টকা ৰয়েলটি বন্ধ কৰি থৈ দিছিল 2014-15 চনত 7,770 কোটি টকা ৰয়েলটি বন্ধ কৰি থৈ দিছিল
মোদী ডাঙৰীয়াৰ নেতৃত্বত 2017 চনত এই 7,770 কোটি টকা আমাৰ অসমলৈ মুকলি কৰি দিয়া হ'ল। কংগ্ৰেছে কৰা বঞ্চনা, কংগ্ৰেছে কৰা শোষণৰ এই উদাহৰণবিলাক অসমৰ ৰাইজে কিন্তু পাহৰি যোৱা নাই। কংগ্ৰেছে মনত ৰখা উচিত যে তেখেতসকলে এই যিবিলাক সমালোচনা আজি আমাৰ বাজেটখনক লৈ কৰি আছে, তেওঁলোকৰ প্ৰধানমন্ত্ৰী আছে, তেওঁলোকৰ প্ৰধানমন্ত্ৰী আমাক কি দিলে? আমি যদি বাজেট ইমপ্লিমেণ্টেশ্যন চাওঁ, আমি আজি বাজেটখনৰ কথা কোৱা নাই, আগৰ বাজেটবিলাকৰ যদি আমি চাওঁ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমত 60,000 কিলোমিটাৰ ৰাস্তা পকা হ'ল, 60,000 কিলোমিটাৰ। 3,800খন দলং, কাঠৰ দলং পকীকৰণ কৰা হৈছে। মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাক অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স দিলে, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেনেজমেণ্ট কেইদিনমানৰ পিছত ইয়াত আৰম্ভ হ'ব। বাজেট এনাউন্সমেণ্ট আছিল লাষ্ট আমাৰ যিখন বাজেট, এই বাজেটত আমাক ঘোষণা কৰিছিল যে আমাৰ নামৰূপ সাৰ কাৰখানা চতুৰ্থ গোটৰ কাৰণে এটা আবণ্টন 12,000 কোটি টকা। আজি আপোনালোকে দেখিলে যে মোদী ডাঙৰীয়াই বিত্তীয় বছৰ সম্পূৰ্ণ নহওঁতে আহি নামৰূপত এই প্ৰকল্পৰ শুভাৰম্ভ কৰিলে। ভাৰতীয় জনতা পাৰ্টীয়ে যদি কিবা বাজেট দিছে, সেই বাজেট বাস্তৱমুখী বাজেট, আৰু যদি ইয়াত কিবা এনাউন্সমেণ্ট কৰিছে, সেই এনাউন্সমেণ্টটো সেই বিত্তীয় বৰ্ষটোৰ ভিতৰতে সম্পূৰ্ণ কৰাটো হৈছে বিজেপি দলৰ চৰকাৰৰ লক্ষ্য। আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ কথাই কওক, বা আজি আমাৰ ৰাজ্যখনত অন্যান্য যিবিলাক প্ৰকল্প যিখিনি ইতিমধ্যে আমাৰ আৰম্ভ হৈছে, এই আটাইবিলাক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত দিয়া আমাৰ অসমৰ প্ৰতি এক অৱদান। মাল্টি লেভেল লজিষ্টিক হাব, মাল্টি মডেল লজিষ্টিক হাব যোগীঘোপা, নুমলীগড় শোধনাগাৰৰ শোধন ক্ষমতা 3 মিলিয়ন মেট্ৰিক টনৰ পৰা 9 মিলিয়ন মেট্ৰিক টনলৈকে বৃদ্ধি কৰা হৈছে। বিজেপি চৰকাৰৰ দিনত হৈছে, আমাৰ চৰকাৰৰ এনাউন্সমেণ্ট। আমাৰ চৰকাৰে এইবাৰ বাজেটতো আমাৰ অসমৰ কাৰণে যিখিনি দিছে, আমি ভাবোঁ যে আটাইতকৈ ডাঙৰ কথা হৈছে যে আমি আমাৰ পৰ্যটন খণ্ডৰ কাৰণে আমি প্ৰায় 1200 কোটি টকা আমি পাম। আমাৰ ইয়াত হস্তশিল্প যিবিলাক আমাৰ হেণ্ডিক্ৰাফ্ট, বিশেষকৈ মৃৎশিল্প, মাটিৰ পৰা বনোৱা বিভিন্ন সামগ্ৰী, হাতেৰে নিৰ্মিত বিভিন্ন সামগ্ৰী, এই সামগ্ৰীবিলাকৰ উন্নয়নৰ কাৰণে প্ৰায় 700 কোটি টকাৰ আবণ্টন দিছে। তাৰ উপৰি আটাইতকৈ ডাঙৰ কথা যে আমাৰ টেক্সটাইল পাৰ্ক, মই আমাৰ পবিত্ৰ মহিলা এই ক্ষেত্ৰত ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ, তেখেত আমাৰ মন্ত্ৰী। আজি আমাৰ অসম আৰু ত্ৰিপুৰাই টেক্সটাইল পাৰ্ক আমি পাবৰ কাৰণে সক্ষম হ'ম এই বাজেটৰ যোগেদি। এই বাজেটৰ যোগেদি আমাৰ ব্ৰহ্মপুত্ৰ নদী ক্ৰুজ পৰ্যটনৰ কাৰণে আমাক প্ৰায় 350 কোটি টকা, তাৰোপৰি আমাৰ বৌদ্ধিষ্ট চাৰ্কিটৰ ডেভেলপমেণ্টৰ কাৰণে 1200 কোটি টকা, আমাৰ IITত নতুন লেবৰ কাৰণে প্ৰায় 800 কোটি টকা, আমাৰ গাৰ্লছ হোষ্টেলৰ কথাটো মহন্তদাই ইতিমধ্যে কৈছে, চাহ শ্ৰমিকসকলৰ কল্যাণৰ কাৰণে পশ্চিমবংগ আৰু অসমক মিলাই 1,000 কোটি টকা, 1,000 কোটি টকা আমাৰ চাহ শ্ৰমিক বন্ধুসকলৰ কাৰণে, ভাই ভনীসকলৰ কাৰণে আহিছে। তাৰোপৰি PMGSYৰ কাৰণে 2,000 কোটি টকা, আত্মসহায়ক গোটৰ কাৰণে 500 কোটি টকা, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স এইমছৰ বিস্তাৰৰ কাৰণে প্ৰায় 1500 কোটি টকা, অসমত কেঞ্চাৰ প্ৰতিষ্ঠান স্থাপনৰ বাবে আৰু যিখিনি এডিশ্যনেলি হ'ব 14খনটো হ'লেই, তাৰ কাৰণে প্ৰায় 800 কোটি টকা, জনজাতীয় শিশুসকলৰ পুষ্টিকৰ কাৰ্যসূচীৰ বাবে আমাৰ ইয়াত জানে 6 চিডুল আমাৰ 3খন আছে, ডিমা হাছাও, কাৰ্বি আংলং আৰু আমাৰ BTAD। এই 6 চিডুলৰ উপৰিও আমাৰ আৰু কেইবাখনো আমাৰ জনজাতীয় স্বায়ত্তশাসিত পৰিষদ আছে। এই ঠাইখিনিৰ কাৰণে ইতিমধ্যে আমাৰ জনজাতীয় শিশুসকলৰ পুষ্টিৰ কাৰণে এডিশ্যনেলি 500 crores, টেলিমেডিচিন কেন্দ্ৰৰ বাবে 200 কোটি, নিটছ উদ্যোগ প্ৰতিষ্ঠানৰ কাৰণে প্ৰায় 2,500 কোটি, আৰু ইনফৰমেশ্যন এণ্ড টেকনলজিৰ হাবৰ কাৰণে 1,000 কোটি টকা, আৰু ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ কাৰণে অসমত ইণ্ডাষ্ট্ৰিয়েল কৰিডৰৰ কাৰণে 700 কোটি টকা, আৰু যুৱক যুৱতীসকলৰ ষ্টাৰ্টআপৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ 800 কোটি টকা। এই ধৰণৰ যিখিনি আমি এই বাজেটৰ যোগেদি আমি পাবৰ কাৰণে সক্ষম হৈছোঁ, আমি তাৰ কাৰণে যথেষ্ট মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ থকাৰ কাৰণে আজি আমাৰ অসমৰ বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসম আজি আগুৱাই যাবৰ কাৰণে সক্ষম হৈছে। অসম আজি ভাৰতবৰ্ষৰ ভিতৰতে এক শক্তিশালী অৰ্থনীতি হিচাপে আমি পৰিগণিত হৈছোঁ। কংগ্ৰেছৰ নেতাসকলে মনত ৰখা ভাল যে যিদৰে তেখেতসকলৰ চৰকাৰৰ দিনত আমাৰ অসমৰ GSDP আছিল মাত্ৰ 1,70,000 কোটি টকা। এইটো মই 2014-15 বিত্তীয় বৰ্ষৰ কথা কৈ আছোঁ। আৰু আজি অসমৰ GSDP হৈছে 7 লাখ কোটি টকা, আৰু 2-3 বছৰত আমাৰ GSDP 10 লাখ কোটি টকালৈকে যাব। গতিকে আজি
ভাৰতবৰ্ষ এক দ্ৰুত বিকাশশীল অৰ্থনীতি আৰু ভাৰতবৰ্ষৰ ভিতৰত আসাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি অফ ইণ্ডিয়া। গতিকে আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি আমি অসমে আগুৱাই যাবৰ কাৰণে সক্ষম হৈছোঁ। এই বাজেটৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, নিৰ্মলা সীতাৰামন ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। কেন্দ্ৰীয় চৰকাৰত আমাৰ দুজন মন্ত্ৰী আছে, মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়া। তেখেতসকল দুইজনৰ উপৰিও আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু এগৰাকী মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া, তেখেতৰ হাতত সংখ্যালঘু পৰিক্ৰমা বিভাগটো আছে। তাৰ যোগেদিও বিভিন্ন ক্ষেত্ৰত ধনৰ আবণ্টন হৈছে। ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ দেশৰ যিটো আমাৰ জল পৰিবহণ ব্যৱস্থা বা যিটো আমাৰ শ্বিপিং ছেক্টৰ, এই শ্বিপিং ছেক্টৰৰ যোৱাখিনি সময়ত গ্ৰ'থ হৈছে প্ৰায় 27%। গতিকে আজি ব্লু ইকনমিটোক নেতৃত্ব দিয়াৰ কাৰণে, শ্বিপিং ছেক্টৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰিবলৈ সক্ষম হোৱাৰ কাৰণে আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু মাননীয় পবিত্ৰ মাৰ্ঘৰিটা ডাঙৰীয়াই আজি অসমৰ কাৰণে যিটো আমাৰ টেক্সটাইল পাৰ্ক, ত্ৰিপুৰাৰ কাৰণে যিখন টেক্সটাইল পাৰ্ক আমাৰ আনিলে, আৰু বিশেষকৈ হস্তশিল্পীসকল, আমাৰ অসমত যিমানবিলাক কুমাৰ জনগোষ্ঠী বা আমাৰ এনেকুৱা ধৰণৰ মাটিৰ কাম কৰা যিবিলাক জনগোষ্ঠী আছে, প্ৰায়বিলাক OBCৰ তেখেতসকল অন্তৰ্ভুক্ত। মই OBC মৰ্চাৰ সভাপতি হিচাপে মই এই ক্ষেত্ৰতো কৃতজ্ঞ। আৰু দুইজন কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে আমাৰ সাংসদসকলক মই এই বাজেটৰ যোগেদি অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ আশাৰ ৰেঙনি কঢ়িয়াই অনাৰ কাৰণে অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যদি কিবা আপোনালোকৰ প্ৰশ্ন আছে দিব পাৰে। গৌৰৱপুৰে এখন টেম্পলেট বাজেট বুলি কৈছে, যিখনত মানে আপোনালোকে নিৰ্বাচনৰ আগত হোৱা হ'লে এইখন এখন দীৰ্ঘম্যাদী সংস্কাৰমুখী বাজেট বুলি যিখনত আপোনালোকে হেতাও পৰা কৰিলে বুলি কৈছে বিজেপিয়ে, কিন্তু এতিয়া এইখনে কোনো ধৰণৰ লাভান্বিত নহয় বুলি কৈছে। গৌৰৱ গগৈ ডাঙৰীয়ালৈকে এটাই উত্তৰটো, এটা লাইনত উত্তৰ। তেখেতসকলৰ দিনত শিলান্যাস হৈছিল, আমি শিলান্যাসো কৰিছোঁ, আমি শুভ উদ্বোধনো কৰিছোঁ। তেখেতসকলে কৰিব নোৱাৰা নাম নিৰ্বাচনৰ আগত শিলান্যাস কৰে কিন্তু সমাপন নকৰে। তাৰে উদাহৰণ আমি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি পবিত্ৰ ভূমি তাত সজাই পৰাই যেনেকৈ তোলা হৈছে, সেয়া আমাৰ অমিত শ্বাহ ডাঙৰীয়াই কৰিছিল, শিলান্যাসো কৰিছিল, উদ্বোধনো কৰিছিলে। গতিকে তেখেতসকলে কাগজত থাকে, সেইকাৰণে মৃত্যুটো কাগজতে থাকে, কেতিয়াও পথাৰত ফিল্ডত দেখা নাপায়। অসম বানমুক্ত কোনো ব্যৱস্থা কাৰণে আবণ্টন নাই তেনেধৰণে, আৰু নিবনুৱা যুৱক যুৱতীৰ কাৰণে তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি কৈছে। বৰ্ধিত যিটো অত্যাৱশ্যকীয় সামগ্ৰী মূল্য এই ক্ষেত্ৰত আচলতে একেবাৰে উপেক্ষিত কৰিছে। লুৰিণজ্যোতি ডাঙৰীয়াৰ প্ৰথম সপোনটো কি হৈছে জানেনে? আছু ঔৰাসত জন্মগ্ৰহণ কৰা নাছিল, এটা কংগ্ৰেছৰ কোলাত উঠি দিবা স্বপ্ন দেখিছে বিধায়ক হোৱাৰ। এই বাজেটৰ কপিটো, প্ৰতিলিপিটো মই দি পঠাম আপোনাক। তেখেতক এনেকৈ দেখাই দিব যে ব্ৰহ্মপুত্ৰ বান ব্যৱস্থাৰ কাৰণে যিটো বানপানী হয় তাৰ কাৰণে 1500 কোটি টকা দিছে। মই আপোনাক যোৱাৰ আগে আগে মই পৃষ্ঠা, ক্ৰমিক নম্বৰ, সংখ্যা গোটেইখিনি দি দিম। উপায় নাই, কিবাটো ক'বই লাগিব নহয়, কাৰণ কংগ্ৰেছৰ বুকচাত উঠি দিবা স্বপ্ন দেখিছে নহয়। শ্বহীদৰ প্ৰতি এটা উপদেশ মোৰ তেখেতৰ প্ৰতি। এই আমাৰ শ্বহীদ স্মাৰক উদ্বোধন হৈ গ'ল, আজি কিমান দিন হ'ল। সেইটো অসমৰ ৰাইজৰ সম্পদ, শ্বহীদসকলৰ স্মৃতি আমি জীয়াই ৰাখিছোঁ। 855জন শ্বহীদৰ তেজৰ সেই স্মৃতি সোধক। আছু ঔৰাসত জন্মগ্ৰহণ কৰা লুৰিণজ্যোতি গগৈ আজিলৈকে এদিনো কিয় উলিয়াব পৰা নাই তাত গৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে? দলটো সৰু হৈ যায় তেখেতৰ। প্ৰলাপ বগিব বন্ধ কৰক, সকলোৱে চাই আছে। প্ৰথমটো 1000 বছৰলৈকে নাহে। দ্বিতীয়টো, অৰুণোদয়ৰ আজি কিছুদিন আগত আমি 10,000 টকাকৈ যে দিছিলোঁ মহিলা উদ্যমিতা আঁচনি, যদি অখিল গগৈৰ সৎ সাহস আছে, মই আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ, তেখেতে সেই পবিত্ৰ শিৱসাগৰৰ বিধায়ক নহয়, তাত থিয় হৈ কওক যে তাৰে এগৰাকী মহিলাকো মহিলা উদ্যমিতা আঁচনি নালাগে, অৰুণোদয় নালাগে। কওক, সৎ সাহস আছে? ক'ত আছিল গণৰাজ্য দিৱসৰ দিনা? বিচাৰি উলিয়াই আমাক জনাবচোন, ক'ত আছিল? সেই গগৈ আহোমৰ এগৰাকী প্ৰতিনিধি নহয়, হয়নে নহয়? অসম দিৱসৰ দিনা অৰ্কিড পাৰ্কৰ কাৰণে অৰ্কিড বিচাৰি কাৰ্বি আংলঙত আছিল, আমি শুনা কথা। এইবিলাক সুধিব,
প্ৰলাপ বকিব বন্ধ কৰিব দিয়ক। এই বাঘবৰৰ বিধায়ক ছলমান আলীৰ সহায় লৈ মিয়া চৰ্দাৰৰ ৰূপত অৱতীৰ্ণ হ'ব খুজিছে। মইতো কম আধুনিক অসমৰ বদন বৰফুকন এই অখিল গগৈ। 2 ঘণ্টা পূৰ্বে AIDF এখন সংবাদমেল সম্বোধন কৰিছিলে আছাফুল হুছেইন আৰু আমিনুল ইছলামে। তাত কৈছে যে NSAৰ অধীনত মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰ কৰিব লাগে, অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে সংবিধানৰ বহুকেইটা অনুচ্ছেদ উলংঘা কৰিছে, য'ত যিসমূহ সংখ্যালঘু লোকে অধিকাৰ পাব লাগে সেইখিনিও পোৱা নাই। অন্য হাতেদি যি মৌলিক অধিকাৰৰ যি ধৰ্মনিৰপেক্ষতাৰ এই অনুচ্ছেদসমূহ সম্পূৰ্ণৰূপে উলংঘা কৰি আছে পদে পদে। ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ বাবে। কিন্তু আজিৰ গোটেই সংবাদমেলখন আমি যিহেতু বাজেটক লৈ কৰিছোঁ, সেই সংক্ৰান্তত কৰিলে ভাল পাম আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ৰিলেটেড বিষয়